हेलो बंधु बान्धवीসকল আজি আকৌ লগ পালো এটা নতুন ভিডিঅ'ৰ সৈতে। আজি ভাবিছো ভিডিঅ'টো অলপ বেলেগ ধৰণে আৰম্ভ কৰো, তো চাই থাকক ক'ত যাও কি কৰো। এয়া কাকু তলত খেলি আছে, ইফালে ভণ্টি আহিছে, ভণ্টি আমাৰ লগত যাব, ক'ত যাম কি কৰিম তো আগলৈকে চাই থাকিলে গম পাব। তো লগ পাই আছো এয়া গাড়ীত, আমি পুৰা কাণফুলি চানফুলি পিন্ধি ৰেডি হয়। এফালে ভণ্টি মোবাইলত মোক চাই আছে, ফটো উঠি আছো, আমি ৰীল বনালো। এফালে দেউতাকো অলপ ওলাই লৈ আহিছোঁ, কাৰণ ঘৰত বহুত দিন থাকিলে, সেইকাৰণে ভাবিছোঁ দেউতাক এনে অলপ ওলাই লৈ আহোঁ। কাকুৰ ককাক দুটা একেলগে বহিছে, ইফালে ভাইটি গাড়ী চলাই আছে। আমি যাই আছোঁ বজাৰলৈ। ভাবিছোঁ বহুত দিন বজাৰত যোৱা নাই, ডেইলি চামান যি লাগে চবখিনি উঠাই লৈ আহোঁ। যিহেতু ভাইটি আছে সেইবাবে দেউতাকো লগত লৈ ল'লোঁ। এফালে কাকুই উৎপাত কৰি আছে, তাক এয়া পাৰ দেখাই আছোঁ। পাৰ কেইজনী উৰি যোৱাই যে ইমান ভাল লাগিছে। কাকু বহুত দিগদাৰ দিয়ে গাড়ীত যাবলৈ হ'লে, শান্তিমতে বহি নাথাকে, এবাৰ আগত যায় একবাৰ পিছত আহে, এবাৰ আগত যায় একবাৰ পিছত আহে। আৰু আমি এয়া আহি পালোঁ বজাৰ। ভাবিছোঁ আজি অলপ কেঁচা সামগ্ৰী লৈ যাওঁ। চব ফালে চব্জি দেখিয়ে ভাল লাগে। চব সাগৰ হৈ আছে, ইফালৰ পৰা ইফাললৈকে শাক পাচলি কত যে কি। এফালে মই দাম সুধি আছোঁ, সেইফালে ভাইটি দাম সুধি আছে। এইফালে আলু পিঁয়াজ, ভাইটি পিঁয়াজ বাচি আছে, তো মই অলপমান ভিডিঅ' কৰি থৈ দিলোঁ। এফালে কাকু পূৰা ফূৰ্তি পাই আছে। এফালে লেচেৰাৰ সাগৰ হৈ আছে, চবফালে লেচেৰা কিমানবোৰ লেচেৰা। এফালে অকণমান দেখাই দিছোঁ গোটেই বজাৰখন, এফালে আগে মাহী, গোটেই বজাৰখন দেখাই দিছোঁ। কি যে নাপায়, ফল মূল শাক পাচলি, লগতে আছে ফুলৰো ফুলনি। তো ফুল ল'ব খুজিছিলোঁ কিন্তু ইমান ভাল নালাগিল, তো নল'লোঁ। এফালে শাক, এফালে মাছ। জীৱনটোতনো কি আছে ন, খোৱা আৰু খোৱাৰ বাদেতো জীৱনত আৰু একোৱে নাই। যদি মানুহৰ খোৱাটো নাথাকিলে হয়, মই ভাবোঁ মানুহৰ একো কামো নাথাকিলে হয়, মানুহে ইমান কষ্টও কৰিব নালাগিল হয়। একমাত্ৰ খোৱাটোৰ কাৰণেই মানুহে চাগে কৰ্ম কৰিব লাগে, কষ্ট কৰিব লাগে। তো এইখন ফুলনি, এইবাৰ আহিলোঁ ডেইলি বজাৰ কৰিবলৈ। যোৱাবাৰ ভিডিঅ'ত দেখা পাইছিলে চাগে। তো আমি ইয়াৰ পৰাই বজাৰ নিওঁ প্ৰত্যেক মাহে। তো তাতে আহি গ'লোঁ। এফালে কাকুৰ পূৰা নিজৰ নিচিনা দোকানখনত দৌৰি আছে, আহিলে তাক কোনে পায়, পূৰা দৌৰি থাকে সি, কি লাগে পূৰা ধাম ধুম চকলেট লৈ উৎপাত আৰু। এফালে দেউতাক বহুৱাই থৈ দিছোঁ, গাড়ীৰ পৰা নমাই আনি বহুৱাই থৈ দিছোঁ। আহি পাই গ'লোঁ। আজি অলপ ভিডিঅ'টো বেলেগকৈ বনাবলৈ ট্ৰাই কৰিছোঁ, তো কেনেকুৱা হৈছে জনাব। এয়া কাকু চকলেট খাব পূৰা লেংটা পেংটা হৈ বহি গৈছে। এতিয়া পূৰা লাগি যাওঁ কামত, ধাম ধুম বস্তুবোৰ থ'ব লাগিব। যিহেতু চব্জিৰ বজাৰ, ৰেচন চব আনিলোঁ। ইয়াত থওঁতে বাম্পাৰ ফাটি যাব। 1:30 বাজিলে, ভাতো বনাব লাগিব। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ইয়ালৈকে চোৱাৰ বাবে ধন্যবাদ। নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।